ৰাজপথৰ মাজত মই আজি অকলশৰীয়া। পদপথৰ যাত্ৰী হাজাৰ হাজাৰ, মোক বুজিবলৈ, মোক সুধিবলৈ কাৰোৱেই দেখোন সময় নাই। সফলতাৰ দৌৰত আগুৱাই গৈ থকা কেইজনমানে মোলৈ চাই চাই মুখখন কচাই দিয়ে। মই হাঁহি দিলে পাগল বুলি কৈ ওচৰেৰে এনেদৰে গুচি যায় যেন মই অন্য প্ৰজাতিৰ মানৱ। মই নিজকে প্ৰশ্ন কৰিলোঁ, মইতো ভিখাৰী নহয় মই পাগল। মইতো চাৰ্কাছৰ জোকাৰ নহয় মই চিৰিয়াখানাৰ কোনোবা জন্তু। ময়ো তোমালোকৰ প্ৰজাতিৰে মানুহ, ময়ো শিক্ষিত, ময়ো মৰ্ডান। মোৰো আছিল এখন ধুনীয়া ঘৰ, এটা আদৰ্শ পৰিয়াল। তেন্তে আজি কিয় মই পৰিত্যক্ত? কোন ঠাইত এৰি আহিলোঁ মোৰ ঠিকনা? ক'ত হেৰাই গ'ল মোৰ আপোনজন? জন অৰণ্যৰ মাজত কিয় মই আজি অকলশৰীয়া? উত্তৰৰ সন্ধানত এখোজ দুখোজকৈ ভগৱানৰ ঘৰলৈ গ'লোঁ। মন্দিৰৰ গৰ্ভত সোমাই একে থিৰে পৰমেশ্বৰৰ মুখলৈ লাগি চাই থাকিলোঁ। কিবা এটা আচৰিত ঘটিল। ঈশ্বৰে আহি মোৰ চকু দুটা বন্ধ কৰি দিলে আৰু মোক মোৰ এৰি অহা সেই দিনবোৰলৈ ঘূৰাই লৈ গ'ল। একে থিৰে লাগি তেওঁৰ মুখলৈ চাই থাকিলোঁ আৰু মোক তেওঁ ক'বলৈ ধৰিলে, হে বাছা, এয়া তোমাৰ মা দেউতা। জানা, তোমাক পাবলৈ তোমাৰ মা দেউতাই মোৰ ওচৰত মান্নাত খুজিছিল। তুমি তেওঁলোকৰ হাজাৰ তপস্যাৰ ফল। তোমাক পাই তেওঁলোক ধন্য হৈছিল। তোমাৰ মুখখনে কি সুখ দিছিল তাক কোনো ভাষাৰে বুজাব নোৱাৰো। তোমাক এখোজ এখোজকৈ খোজ কাঢ়া শিকোৱাৰ পৰা এজন সফল শিক্ষিত ডেকালৈ ৰূপান্তৰ কৰিছিল। কত কষ্ট, ত্যাগ, কত নিদ্ৰা হৰণ আৰু কত আবেগ অনুভূতিৰে তোমাক ডাঙৰ কৰিছে, সি হয়তো তুমি কাহানিও কল্পনা কৰিব নোৱাৰিবা। কিন্তু তাৰ বিনিময়ত তুমি কি দিছা? দিয়াটো বাদেই নিজকে নিঃশেষ কৰাৰ পথত থিয় হৈছা। কি অভাৱ আছিল তোমাৰ যে তুমি ড্ৰাগছৰ আশ্ৰয় লৈছিলা? ড্ৰাগছৰ কৰাল গ্ৰাহত ভয়ংকৰভাৱে সোমাই গৈছা। ড্ৰাগছ আৰু ড্ৰাগছ, এয়াই নেকি তোমাৰ জীৱন? মোৰ দুচকুৰে নিয়ৰৰ দৰে চকু পানী বাগৰি পৰিল। তেতিয়া মোক ঈশ্বৰে সাৱটি ধৰিলে আৰু ক'লে, হে বাছা, যিমান পাৰা এই অশ্ৰুধাৰা বোৱাই দিয়া। জীৱশ্ৰেষ্ঠ এই মানৱ জীৱন নতুনকৈ জি তোলা। তুমি যদি নিজকে উপলব্ধি কৰিব পাৰা, তেন্তে তুমি এই ড্ৰাগছৰ পৰা মুক্ত হ'বা। বাছা, মনত ৰাখিবা, আন্ধাৰ আছে বাবেই পোহৰৰ ইমান আৱশ্যক। দুখ আছে বাবেই মানুহে গোটেই জীৱন সুখ বিচাৰি ফুৰে। আশা আছে বাবেই পৃথিৱীখন ইমান ধুনীয়া যেন মৰিলেও আকৌ জন্মিব বিচাৰে। গতিকে যোৱা, তোমাৰ পৃথিৱীলৈ, তোমাৰ ঘৰলৈ, তোমাৰ আপোনজনলৈ ঘূৰি যোৱা। চিন্তা নকৰিবা, তুমি কোনো কৈফিয়ত দিব নালাগে। তোমাৰ উপস্থিতিয়ে তেওঁলোকক আপ্লুত কৰি উঠিব। তেওঁলোকে নতুনকৈ জীয়াই থকাৰ উদ্দেশ্য বিচাৰি পাব। বসন্তৰ বৰষুণৰ দৰে তেওঁলোকৰ মনবোৰো জীপাল হৈ উঠিব। মই হাতযোৰ কৰি ভগৱানক ধন্যবাদ জনালোঁ আৰু মোৰ অস্তিত্ব বিচাৰি আকৌ মোৰ বাসলৈ ঘূৰি গ'লোঁ। জীৱন কোনো এটা ৰংগমঞ্চৰ শেষ অধ্যায় নহয়, এই কথাষাৰ মই উপলব্ধি কৰিলোঁ। নিজকে যদি চিনি পাইছোঁ, তেন্তে এই বিশাল প্ৰকৃতিয়ে মোক হাত বাউলি মাতিছে আৰু মই নিজকে পৰিৱৰ্তন কৰি
আকৌ জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ ধৰিছোঁ। ধন্যবাদ।